সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো কি কৰোঁ, কি দেখাব পাৰোঁ, সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আজি দেওবাৰ, মোৰ ডিউটি অফ আছে। দেখিছেনে বাৰু কিমান ৰ'দ ওলাইছে। এখন আমাৰ সন্মুখতে এখন পাৰ্ক আছে, কিমান সুন্দৰ দেখিছেনে বাৰু পৰিৱেশটো। কেনেকুৱা লাগিছে জনাব দেই সকলোৱে। আজি বাৰু মই এই পাৰ্কখনলৈ ফুৰিবলৈ যাম, তেতিয়া আপোনালোকক অলপ দেখাম বাৰু। এতিয়া মই গা পা ধুই আহি গ'লোঁ আৰু ভাত পানীও খালোঁ। অলপ টাইম হ'ল গা পা ধুবলৈকে মই অকণমান ৰেষ্ট কৰি লওঁ। মানে মৰ্ণিং বহুত সোনকালে উঠিছিলোঁ, সেইকাৰণে এতিয়া মই অলপ শুই লওঁ, তাৰপাছত লগ পাই আছোঁ। আৰু মই এতিয়া পাৰ্কলৈ গৈ আছোঁ। কেনেকুৱা লাগিছে বাৰু জনাব দেই সকলোৱে। দেখিছেনে বাৰু মৌৰা চৰাইটো। আৰু আজি ছানডে যে বহুত মানুহ দেখিছেনে বাৰু। আৰু মই ভিডিঅ' দি থোৱা আছে, এই ভিডিঅ'টো সকলোৱে গৈ চাবা। আৰু কণ শিশুসকলৰ ফূৰ্তি দেখিছেনে বাৰু। সিহঁতে ক'বই পৰা নাই। সকলো মাক বাপেক নিজৰ ল'ৰা ছোৱালী লৈ কেনেদৰে আহিছে দেখিছেনে বাৰু। বহুত ভাল লাগিলে আজি গৈ তালৈ। আৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আগৰ ভিডিঅ'টো। মোৰ সম্পূৰ্ণ ইয়াৰ ভিডিঅ' কৰা আছে, যদি চোৱা নাই চাব পাৰে। আৰু বেংগলত যিসকল আছা, তুৰুহালি ফৰেষ্টলৈ নিশ্চয় আহিবা, বহুত ভাল লাগে। আৰু এতিয়া আমি পাৰ্কৰ পৰা উভতি আহিলোঁ, যিহেতুকে 6টা বজাত পাৰ্ক অফ কৰে সেইকাৰণে। আৰু এতিয়া ক'ত যাম জানেনে বাৰু, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আহিলোঁ মই পাৰ্লাৰলৈ। দেখিছেনে বাৰু কি কৰি আছোঁ। মোৰ থ্ৰেডিং কৰা হৈ গ'ল। আৰু এতিয়া মই পাৰ্লাৰৰ পৰা আহি ফ্ৰেছ হৈ ভাত বনাব যাওঁ। আহকচোন মই কি বনাওঁ। আজি মই গাহৰি বনাম, ৰেচিপি নিদিওঁ আৰু। মোৰ ভাত খোৱা হৈ গ'ল আৰু ইমানকৈ ভিডিঅ' নকৰিলোঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু এটা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে অসমীয়া বোৱাৰী ৰাখি ইউটিউব চেনেল বিদায় মাগিছোঁ। ধন্যবাদ।